সোণাৰী আই লাভ চৰাইদেউ কি হিলাই আছে হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া বাজিছে ৰাতিৰ 7:20 আৰু মই গৈ আছোঁ সোণাৰীত নতুনকৈ যোনটো পুখুৰীত এটা ষ্টাইল বনাইছে আই লাভ সোণাৰী বুলি, তাত যাম আৰু তাত যোনটো ষ্টাইলিছ আই লাভ সোণাৰী বুলি আছে এইটো আপোনালোক দেখাম। আপোনালোকৰ বাবে মই ইমান ৰাতি তাত গৈ আছোঁ, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু মই গৈ আছোঁ। লেটছ গো। এতিয়া ৰজাপুখুৰী চাৰিআলি পাইছোঁ। এইটো ৰজাপুখুৰী চাৰিআলি আৰু ইয়াৰ আগতে আছে ৰজাপুখুৰী মেডিকেল ৰোড। আমি ৰাস্তাত চিধা গৈ পাম সোণাৰী পাম। চাই থাকক এয়া ৰজাপুখুৰী। ৰজাপুখুৰী মেডিকেল তিনিআলি চক পাৰ হৈছোঁ। ফাৰ্মাচী এটা নতুনকৈ খুলিছে আৰু আমি যাম চিধা এইফালে। আৰু এয়া চব আপোনাৰ সোঁ চাইডে বনি আছে ৰজাপুখুৰী মেডিকেল, মানে এইটো হ'ব আছাম মেডিকেল হ'ব ইয়াত। আমাৰ কাৰণে ভাল কথা এটা। এতিয়া পাই গ'লোঁ ডিপু, তেল ভৰাই ল'ম। আহি পাইছোঁ ডিপু। আমিতো চাহ তাহ খাই পেলাই আহিছোঁ, সেইকাৰণে ইয়াকো চাহ খুৱাব লাগিব ন, তেতিয়াই যাব হয় নাই। তেলটো ভৰাম। এয়া ডিপু, আমাৰ বামফেৰা ডিপু। দেখা তেল ভৰা হৈ গ'ল, ভৰাই ল'লোঁ। আৰু মোৰ লগত আৰু এজন গৈছে, এইটো চব হেমন্ত ব্লগ। আৰু ইয়াতে আহি পালোঁ সোণাৰী টাউন, সোমাইছোঁ। এয়া চব সোণাৰী টাউন হয় আৰু পাই গ'লোঁ। ইয়াৰ পৰা মাত্ৰ 2-3 মিনিট লাগিব, কিন্তু আমি অলপ টাইমটো ল'ম যিহেতু পুৰা ৰাস্তা ভিৰ আৰু লিখাৰ কথা। ইমান স্পীড গৈ লাভ নাই, আপোনালোকে গম পায়। শ্ল' ড্ৰাইভ লং লাইফ বুলি কৈ এটা কথা আছে। চাইডে আছে এইফালে আছে বেটলি বজাৰ। চাই লওক লেফট চাইডে আছে, মানে চাই লওক। আৰু এইটো চলি আছে বলবম মাছ চলি আছে, শিৱ বাবা মেইন। আৰু অলপ আগত আছে আমাৰ লেফট চাইডে আছে ছুপাৰ মাৰ্কেট মাৰি চৰকাৰে। লেফট চাইডে ওপৰত ছুপাৰ মাৰ্কেট। আপোনালোকৰ কাৰণে ইমান নিশা গৈ আছোঁ। এইটো মানে যোনটো আই লাভ সোণাৰী লিখা আছে তাৰ ভিউজটোৰ কাৰণে এতিয়া প্ৰায় 8 বাজিবলৈ 10 মিনিট আছে আৰু মই গৈ আছোঁ। এইটো কাৰণে আপোনালোকে মোক লাইক দিবই লাগিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কেনে যিসকলে আহিবলৈ টাইম পোৱা নাই মোৰ এই ভিডিঅ'ত চাব, ইমান মজা ভিউজ গৈছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব খালি ভিডিঅ'টো চাই থাকক। আৰু এই আমি আহি পালোঁ এতিয়া আমাৰ ডেষ্টিনেশ্যন মেইন। এয়া চাওক, এইটো পুখুৰীটো হয় আৰু এয়া চাওক এইফালে লিখা আছে আই লাভ সোণাৰী। এতিয়া তাত কিমান ল'ৰা আছে চাওক, এইটো চবে ফটো মাৰি আছে। আমি পাই গ'লোঁ। এতিয়া আপোনালোকে দেখাম এইটো ভিউজটো কিমান কেনেকুৱা। আজি মই ফাৰ্ষ্ট আহিছোঁ বাৰু, আৰু আপোনালোকৰ কাৰণে আছোঁ, সেইটো কাৰণে লাইক কমেণ্ট কৰিবই।
এয়া চাওক আই লাভ সোণাৰী নিশাৰ ভিউ চাওক এইটো কি মজা ভিউজ আৰু মই তাৰ ওচৰলৈ যাম এতিয়া চাওক পুখুৰী পাৰৰ দৃশ্য মই ওপৰলৈ উঠি যাওঁ ওপৰত উঠিছোঁ এইটো চাওক পুখুৰীটো হয় আন্ধাৰত ভিউজটো অহা নাই খালি গছবিলাকে আহিছে পুখুৰী পাৰটো অকণমান দেখাই দিওঁ আপোনালোকক পুখুৰী পাৰটো আন্ধাৰত কিন্তু একো দেখি পোৱা নাই এইকেইটা গছকেইটা হয় এইকেইটা বাদ দিয়ক মেইন ভিউজটো চাই অলপ সোণাৰী দিনত অহাবোৰে নিশা আহিলে ইয়াত ভিউজটো দেখি যাব যদি আপোনালোকে দিনত আহে তেতিয়াহ'লে বাদ দিয়ক নিশা আহক আৰু সোণাৰীৰ মেইন ভিউজটো লওক আৰু আপোনাৰ সোণাৰী চাওক আই লাভ সোণাৰী মজা ভিউজ আই লাভ মোৰ লগত আছে হেমন্ত ব্লগ দেখি আছোঁ হেমন্ত আৰু এজন আহিছে বগা ফ্লাছটো মাৰি দিয়ে আৰু মুখত বগা ইয়াক বোলে ভালকৈ দেখাই দিওঁ ভালকৈ উঠাই চাই দে হেমন্ত মানুহ আহিছে মানুহৰ ফটো তুলি আছে কেনেকৈ ইয়াৰ পৰা ভিউজটো চাওক এইটো আমাৰ সোণাৰী টাউনৰ মেইন ৰোড ইয়াৰ পৰা আপোনালোকে যাব পাৰিব গুৱাহাটী এতিয়া মই ফ্লাছটো অন কৰি ল'লোঁ যিহেতু পূৰা উঠা নাছিলে খোলা দেখাই আছিল সেইকাৰণে অন কৰি লৈছোঁ মোক কিমান কি দেখাইছে গম নাপাওঁ খালি আই লাভ সোণাৰী আই লাভ সোণাৰী আই লাভ চৰাইদেউ কি হিলাই আছে আৰু এয়াই আপোনালোকৰ কাৰণে ইমান নিশা আহি পেলাই ৰাতি 8-9 আহি পেলাই আপোনালোকক আই লাভ সোণাৰীৰ যোনটো সুন্দৰ মনোমোহা দৃশ্য দেখাই দিছোঁ আৰু এই ভিডিঅ'টো যদি আপোনালোক ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি যদি মোৰ ভিডিঅ'ত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবলৈ শেষত চাই লওক আৰু এবাৰ আই লাভ সোণাৰী আৰু সোণাৰীৰ কাৰণে তো লাইকটো এটা দিবই লাগিবই আছে আজিৰ ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ এই হেমন্ত ওলাইছে বগাধৰ ওলাইছে আমি এতিয়া ঘৰলৈ যাম ঘৰলৈ গৈ পেলাই এই টুকুৰাটোত যাব লাগিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ ধন্যবাদ থেংক ইউ জয় আই অসম